প্ৰথমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি তোমালোকৰ অসমীয়াৰ পেপাৰখন হৈ গৈছে। আশা কৰিছোঁ তোমালোকৰ নিশ্চয় ভালে হৈছে। আজি অসমীয়া পেপাৰখনৰ ওপৰত এটা সাংশ্লিষ্ট বিশ্লেষণ ধৰক এই পেপাৰখন চাই বাকী পেপাৰসমূহ তোমালোকে কেনেকুৱা হৈছে হ'ব পাৰে বা কেনেকুৱা ধৰণৰ আহিব তাক অনুমান কৰিব পৰা। যোৱা বছৰ তুলনাত পেপাৰখন তোমালোকে তুলনা কৰি চাব পৰা কেনেকুৱা আহিছে। ঠিক সেইদৰে তোমালোকে আগন্তুক যিখন পেপাৰ আছে সমাজ বিজ্ঞান, তোমালোকে এই পেপাৰখনৰ তুলনাত এইখনটো কেনেকুৱা আহিব তাৰ এটা তোমালোকে মনতে ধাৰণা কৰি ল'ব পাৰা। যিহেতু আজি পেপাৰখন চাবলৈ গ'লে এভাৰেজ ভালেই আহিছে, বহুখিনি ঠিকেই আছে। গ্ৰামাৰখিনি বা যিখিনি গ্ৰামাৰ আছে ব্যাকৰণ সেইখিনি পূৰা পাই থকা বা মানে পঢ়ি থকাখিনি আহিছে, গতিকে পাৰিব লাগে। যিসময় লেচনো ভালকৈ পঢ়ি আহিছে তেওঁলোকে ধুনীয়া হৈছে। আৰু যিখন এছে আহিছে তোমাৰ প্ৰিয় সাহিত্যিক গ্ৰন্থমেলা, সেইখনো তোমালোকে পাৰিবই লাগে। গতিকে আশা কৰিছোঁ তোমালোকৰ নিশ্চয় ভালে হৈছে, লেটাৰ মাৰ্কছ আনিবলৈ সক্ষম হ'বা। এতিয়া এই পেপাৰখনৰ যিসমূহ গ্ৰামাৰ ছেকশ্যনেই হওক বা সৰু সৰু প্ৰশ্ন আছে, এই প্ৰশ্নসমূহৰ মূল্যায়ন আমি লৈ আনিছিলোঁ। গতিকে আহাচোন চাওঁ যে ইয়াৰ যিসমূহ 1 মাৰ্ক বা গ্ৰামাৰখিনি আছে আচলতে এই গ্ৰামাৰখিনি কেনেকুৱা ধৰণৰ শুদ্ধ হ'ব বা কেনেকুৱা ধৰণৰ হয় আচলতে উত্তৰখিনি। চ' এতিয়া প্ৰথমটো ভাগত আছিলে তিনিটা ভাগ আছিলে ইয়াৰে। প্ৰথমটো ভাগত আছে তোমালোকৰ ইয়াৰ ফাৰ্ষ্টে লিখিয়ে দিছে যে প্ৰথম ভাগত তোমালোকৰ কি হয়, প্ৰথম ভাগ আছে ক, দ্বিতীয় ভাগ আৰু আছে কি আছে আৰু নাইবা যিখিনি মানে ছাপ'জ তোমাৰ গ্ৰুপ এ বা গ্ৰুপ চি কৰিব লাগিব, নহ'লে গ্ৰুপ এ বা গ্ৰুপ বি কৰিব লাগিব। যিসকলে গ্ৰুপ এ বা গ্ৰুপ বি কৰিছে সেইসকলৰ কাৰণে পেপাৰখন আমি চাওঁচোন যে প্ৰথম ভাগত আছিলে 75 নম্বৰ আৰু খ ভাগত আছিলে 25 নম্বৰ। তো প্ৰথম প্ৰশ্নটোতে আছিলে 1 নম্বৰ যে 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? তোমালোকৰ এইবিলাক লেচনৰ পাঠ্যপুথিৰ পৰা দিয়া প্ৰশ্ন, য'ত নামটো আছিলে প্ৰকাশ গোস্বামী। দ্বিতীয় প্ৰশ্নটো আছিলে যে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা আছিলে? ৰাহুল সংস্কৃতায়ন তেখেতৰ আছিলে। চ' ইয়াৰ পাছৰ প্ৰশ্নকেইটা আছিলে যিকোনো দুটাৰ উত্তৰ দিব লাগে, যে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়। তাৰপাছত আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে চমুকৈ লিখিব লাগে। এইসমূহ তোমালোকে চমুকৈ লিখিব লাগিব, গতিকে এইসমূহ আমি কোৱা নাই। তাৰপাছত আছিলে ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব। এইদৰে তোমালোকে প্ৰথম যিটো পাঠ আছিলে যে যিটো প্ৰশ্ন আহিছে তাৰ লৈ থকা লেচনৰ পৰা আহিছে। এইদৰে কোনে সুধিছিলে, তাৰ উত্তৰত শিক্ষকে কি কৰিছিল বুজাই লিখা, 2 নম্বৰ কুৱেশ্যন। ইয়াৰ পাছতো আহিছে যে এজন উদ্যোগী হোৱা ইমান সহজ, সফল হোৱাটো কিন্তু ইমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখিব লাগে। তাৰপাছতে আছে যে সংস্কৃতৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। কথাষাৰ তাৎপৰ্য তোমাৰ পাঠ্যপুথিৰ অন্তলত বুজাই ৰাখিব লাগে। এইটো অকণমান 4 নম্বৰ আহিছে, অকণমান লংকৈ লিখিব লাগিব। চ' ইয়াৰ পাছতে আহিছে যে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? তো আনচাৰটো হ'ব শ্ৰেয়নলৈ। তাৰপাছত আছে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? এইটো ভলীবল খেলত। গতিকে আমি যিসমূহ শ্বৰ্ট কুৱেশ্যন হয় সেইসমূহ আনচাৰ মই কৈ দিছোঁ, যিসমূহ লিখিব লাগে সেইখিনি আৰু কোৱা নাই, তোমালোকে এইখিনি চাগে লিখিছে। তাৰপাছত আছে আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে। কি কাৰণত মুখখন শুকাই টেমি যেন হৈছিল? ৰেলযাত্ৰীসকলৰ ডকাইতৰ কবলত পৰি। সেইটো ইয়াৰ শুদ্ধ উত্তৰটো। তাৰপাছত আছে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? পাঠটো আধাৰত বুজাই লিখিব লাগে। এইটো 4 নম্বৰ, অকণমান লংকৈ লিখিব লাগিব, দীঘলকৈ। নাইবা লিখিব দিছিলে যে এভাৰেষ্ট বিজয়ী সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? এইটো একেই, 4 নম্বৰেই আছিলে। তাৰপাছত এটা শ্বৰ্ট কুৱেশ্যন, পাহিৰ ককায়েকৰ নাম কি? পল। তাৰপাছত আছে লেখকে বুষ্টেৰত কি আছে বুলি শুনিছে? চ' এইটো আনচাৰ নিউক্লিয়' ৰিয়েক্টৰ। তাৰপাছত আছিলে এইটো 2 নম্বৰ কুৱেশ্যনেই, ট্ৰেনৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা? এইটো লিখিব লাগে। গতিকে এইখিনি পেপাৰখন ঠিকে আছে, মোটামুটি ভাল পেপাৰে আহিছে এইখিনিলৈকে। তাৰপাছত আছে কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন লিখিব লাগে। তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰিও এইটো লিখিবলৈ 3 নম্বৰ কুৱেশ্যন দিছে। তাৰপাছত আহিছে যে কোনজনে ইংৰাজ শাসকে কেনেদৰে ভাৰতবৰ্ষত বিভাজিকাৰ সৃষ্টি কৰিছিল? একেইটো 3 নম্বৰ কুৱেশ্যন দিছে আৰু। তাৰপাছতে আছিলে অতি চমুদৰ প্ৰশ্ন, মৌপাশ মানে কি? চ' মৌপাশ মানে হ'ল কি? মায়াৰ বান্ধোন বা মায়াত আবদ্ধ বুজায়। তাৰপাছত আছিলে জিকিৰৰ অচকটো গম পাওঁৱেই সকলোৱে আমি, আজান ফকীৰ বুলি। তাৰপাছত আছে চমু উত্তৰ লিখিব লাগে, এইটো বৰগীতৰ 4টা লক্ষণ। তোমালোকে এইটো এনেকৈ পাৰিছে আৰু বৰগীতটো লিখিব। তাৰপাছত আছে তোমাৰ খুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। 2টা শব্দ আছে ইয়াৰ, ৰচুল আৰু মমিন। তাৰ তোমালোকৰ অৰ্থ লিখিব লাগে। ৰচুল শব্দৰ অৰ্থটো হ'ল যে প্ৰেৰিত দূত
মানে ভগৱানে আচলতে প্ৰেৰণ কৰা দূতক বুজাইছে আৰু মুমিন মানে শব্দ হ'ল অৰ্থ বিশ্বাসী মুছলমান, গতিকে এইটোত 2 নম্বৰ আছিলে। ইয়াৰ পাছত আছে তোমালোকৰ মক্কাৰ দুৱাৰত চাহাব তীৰ বেনীৰ ঘাট, বেহাব নোৱাৰে তাত মায়া ভেটে ভাত। ইয়াৰ ভাৱাৰ্থ লিখিব লাগে, বিশ্লেষণ কৰিব লাগে। এইটোত কুৱেশ্যন মাৰ্ক তোমালোকৰ আছিলে 3 নম্বৰ কুৱেশ্যনটো। তাৰ পাছতে আছে অতি চমুতৰ প্ৰশ্ন, জলস্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে, এইটো অন্তৰীক্ষত। তাৰপাছত আছে অসমীয়াসকলে কিহৰ তৈয়াৰী পেপা বুজাইছিল, মহসিংহৰে। কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল, 25 বছৰ আগতে। তাৰপাছত আছে বৰ শান্তিত আছোঁ, এই প্ৰজাতিত কোনে কিয় এইদৰে কথাষাৰ কৈছিল, বুজাই লিখিব লাগে। কুকুৰীকণা মানুহজনে কৰিছিলে, কবিক কৈছিলে। এইটো তোমালোকে 1 নম্বৰ পাই গ'লা, আৰু অকণমান বুজাই লিখিব লাগে তাত, তোমালোকে 1 লিখিলে 2 পাই যাবা। তাৰপাছতে আছে তোমালোকৰ এইটো মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি, এইটো মানে তোমালোকৰ হেৰি দেৱদাসী নে কি তোমালোকৰ সেই লেচন সেইটোৰ পৰা দিছে, কবিতাটোৰ পৰা। তাৰপাছত তোমাৰ অসমীয়া কবিতাটোৰ সাৰাংশ লিখিব লাগে। তাৰপাছত তোমাৰ সেই হ'ল এতিয়া শব্দৰ সন্ধি ভাঙিব লাগে। এটা পৰা গোটা কথাৰ মাৰ্ক যে এইটো হিমযুগ আলয় হিমালয়, দেৱযুগ ঋষি দেৱঋষি, সৎযুগ জন সৎজন। তাৰপাছত তোমালোকৰ ইয়াতে নত্ববিধি সত্ৰবিধি দিছিলে 3 ন, তাৰ ৰিকাৰ দিয়া আছেনে, ৰি শব্দৰ পাছৰ শব্দবিলাক কি হয়, দন্ত্যন মূল্যায়ন হয়। আৰু এতিয়া বি আছেনে, বি উপসৰ্গৰ পাছত কি হয়, তোমাৰ মানে কি মূল্যায়ন দন্ত্যান হৈ যায়, অ'কে দন্ত্যান মূল্যায়ন হৈ যায়। তেনেকৈ ইয়াতো একে, বি উপসৰ্গৰ পাছত কি হয়, দন্ত্যাস মূন্যাস হয়। এইকেইটা নত্ববিধি সত্ৰবিধি হোৱাৰ কাৰণ। তাৰপাছত আছে তোমাৰ ধেনুখৰ, ধেনু আৰু খৰ দণ্ড সমাস, পঞ্চৱতী পঞ্চবাত সমাসৰ এইটো হ'ল সমাসৰ দণ্ড সমাস, পীতাম্বৰ পিতৰ পিত বৰ্ণ অম্বৰজাৰ, এইটো হ'ল তোমাৰ আৰু দণ্ড সমাসেই হ'ব এইটো। তাৰপৰা তোমাৰ জটিল বাক্য আছে, সৰল বাক্য নিব লাগে। ইয়াত আছিলে যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। ইয়াৰ তোমাৰ সৰল বাক্যটো হ'ব পৰিশ্ৰম কৰিলে সাফল্য লাভ কৰিবা। এইবোৰ ইজিয়ে আৰু অলপ। এটা আকৌ তোমাৰ নেৰেশ্যন টাইপত, তাত তোমাৰ জ্যোতিষ চিন বহাব লাগে। মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ, এইখিনি কমা লাগিব, এইটো উদ্ধ কমা দিব লাগিব, এইখিনি দাড়ি এটা দিব লাগিব, দাড়ি দি ক্ল'জ কৰিব লাগিব। তাৰপৰা এতিয়াতো ইজিয়ে, বিপৰীত শব্দ লিখিব লাগে, আকৰ্ষণ বিকৰ্ষণ, হাঁহি কান্দোন বাহিৰ ভিতৰ। তাৰপৰা এটা শব্দত প্ৰকাশ কৰা, যি ৰাতি চৰে নিশাচৰ, চোবাই খোৱা বস্তু চব্য, সখীয়েকৰ মাক হ'লে আমৈ, তাৱৈ আমৈ পাইছোঁ নহয় সেইবিলাক। তাৰপিছত আহি গ'ল তোমাৰ এটা সমাধক শব্দ লিখিব লাগে, হাত মানে বজাৰ বুজায়, গছ মানে বৃক্ষ, পুৰণি মানে অতীত, এইখিনি আৰু। প্ৰত্যয় ভাঙিব লাগে, মগনীয়া এইটো মাক দেই, মাক যোগ অনিয়া মগনীয়া, লিখোতা লিখ যোগ উতা, ঘৰুৱা ঘৰ যোগ উৱা। তাৰপাছত এইকেইটা তোমাৰ বাক্য ৰচনা কৰিব লাগে, থুনুক থানাক মানে তোমাৰ লাহে লাহে কৈছে আৰু। চুকৰ ভেকুলী মানে চুকত সোমাই থকা, দূৰৰ পচলা মানে কাম বন নকৰি যে যিবিলাক মানে বহি থকা নিচিনা বুজায় আৰু। তাৰপৰা এইটো চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি, এইটো তোমাৰ ভাৱ সম্প্ৰসাৰণ কৰিব লাগে। এইখিনি প্ৰায় তোমালোকে অলপ ভালেই আহিছে আৰু। তাৰপৰা এখন কি কয় তোমাৰ লেটাৰ আবেদন এপ্লিকেশ্যন লিখিবলৈ আহিছিলে, তাত খালি নাম আৰু তোমাৰ ঠিকনা উল্লেখ কৰিব নালাগে। তাৰপৰা তুমি দেখা সমাজৰ যিকোনো এটা কুসংস্কাৰ বিষয়ে স্থানীয় এখন বাতৰি কাকতত লিখিব লাগে, ৰিপৰ্ট ৰাইটিং আৰু। তাৰপৰা এইকেইটাতো ভালেই আহিছে, তোমাৰ প্ৰিয় সাহিত্যিক গ্ৰন্থমেলাটো আহিয়ে থাকে, তোমাৰ প্ৰিয় সাহিত্যিক চাগে বহুতেই লিখিছে, এইখিনি ভালেই আহিছে আৰু। তাৰপৰা বৈচিত্ৰ্যময় অসমৰ পৰা আহিছে তোমাৰ এটা উৎসৱ পাৰ্বণৰ বিষয়ে লিখিব লাগে। এইখিনি মোটামুটি তোমালোকে ঠিকে আছে। তাৰপাছতে আৰু তাৰপাছত ঠিকে আছে এইখিনি। এতিয়া যদি মই গ্ৰুপ খত যদি চাওঁ, খৰ পৰাও তোমাৰ আছেতো অসমীয়া গদ্য সাহিত্যৰ জনক কোন, ভট্টদেৱ, হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনাটোৰ নাম কি, মানে ভাল ভাল প্ৰশ্ন আহিছে এইখিনি গোটেইখিনি আৰু। তাৰপাছতে এইখিনিও ঠিকে আছে। এইটো লিখিব লাগে তোমাৰ তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখিব লাগে। উন্নতি মানে আগবঢ়া, উন্নতি তোমাৰ কি হ'ব দিয়া, মানে কি হয় উন্নতি তোমাৰ মানে আগলৈ যোৱা বুজায়, মানে ভাল হৈছে মানে কি হৈছে তোমাৰ ডেভেলপ হৈছে আৰু। তাত উন্নতি বিপৰীত শব্দ লিখিব লাগে। তাৰপৰা ক'লা, ক'লা তোমাৰ কি হ'ব বগা, এনেকুৱা মানে। তাৰপৰা বিপৰীত লিংগ লিখিব লাগে, দৰা কইনা, ককা আইতা, এইটো তুমি ইজি একদম ধুনীয়া আহিছে। তাৰপৰা সমাধক শব্দ লিখিব লাগে, নবীন মানে কি নতুন, বিপদ মানে তোমাৰ কি আকুল, মানে এনেকুৱা তোমাৰ বুজায় আৰু। তাৰপিছত তোমাৰ উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখিব লাগে। তাৰপাছতে এইটো আকৌ তোমাৰ হেৰি আহিছিলে, খাইল ঠাইত অনুসৰ্গ বহাবলৈ আহিছিলে, কামটো যত্নেৰে কৰিবা দেই বহিব ইয়াত। তাৰপৰা এইটো শুদ্ধকৈ লিখিব লাগে, এটা নহয় আচলতে 1 বজাত, সময়ৰ আগত মানে সময়ক আমি এটা বুলি কওঁ জানো, দুটা বুলি, এনেকৈ নহয় ন, সেইবিলাক 1 2 3 4 এনেকৈ থাকে ন, গতিকে 1 বজা হ'বতো। ইয়াত তোমাৰ আধুনিক ৰূপটো সুমৰেন্দ্ৰটো হ'ল তোমাৰ সুঁৱৰি।
এইখিনি এইটো চন্দ্ৰ লিখিবলৈ আহিছে এইকেইটা এইখিনি মোটামুটি তোমাৰ আশা কৰিছোঁ তোমালোকে নিশ্চয় ভালে হৈছে ভালকৈ পঢ়িবা আৰু তোমাৰ আগন্তুক যিখন ছ'চিয়েল ছায়েন্সৰ পেপাৰ আছে ভালকৈ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে আজিলৈ ধন্যবাদ তোমালোকে ভালদৰে পঢ়া পুনৰবাৰ শুভেচ্ছা জনালোঁ